কথা ফিৰোজ খান, প্ৰাঞ্জলদীপ বৰাৰ সহযোগ। মই শ্ৰী নয়নিকা ৰাজখোৱা। মা, তুমি কি যে মোহনীয়া, তুমি মোৰ জীৱন ৰেখা। কাৰণবিহীন মোক জন্ম দিলা, কষ্টবিহীন মোক পালিলা। থুনুক থানাৰ মোৰ খোজতে, বালিৰ পাতি পুহোঁতে, ওচৰত বহি মিচিকি হাঁহিটিৰে মোক প্ৰেৰণা দি থাকোঁতে, হঠাৎ আখলৰ জুইকুৰা নুমাইছে বুলি মোক এৰি যাওঁতে, মই খঙত বিভোৰ হৈ দাঁত কামুৰি বাহিৰলৈ চুঁচৰি ওলাওঁ বুলি দুৱাৰদলিত সুঁভৰি ৰাখি পিছলৈ এবাৰ ঘূৰি চাওঁতে তুমি আখলৰ গুৰিৰ পৰা লৰি মোৰ কাষত আহি কোচত কৰি সাৱটি ধৰি মৰমৰ চুমাটি দিলাগে। তুমি মোক নিছিলা নিদ্ৰালৈ বুলি, তুমিয়ে মোৰ জননী, তোমাক পাহৰিম কেনেকৈ। তুমিয়ে মোৰ দেৱ-দেৱী, তুমিয়ে মোৰ সৰাগৰ চাবি কাঠি। মা।